মোক লাইক কমেণ্ট নালাগে সেই ভিডিঅ'টো নোচোৱাকৈ প্লিজ কমেণ্ট নকৰিব কাৰণ কিবা ভুল কৈছোঁ প্লিজ ক্ষমা কৰি দিব মই হিমাদ্ৰী মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ বহুত স্বাগতম জনালোঁ আৰু আজি বিশেষ ভিডিঅ'টো নোচোৱাকৈ প্লিজ কমেণ্ট নকৰিব কাৰণ মই আজি ভাবিছোঁ আপোনালোকৰ ওচৰত মানে কমেণ্টৰ বিষয়ে মানে কথা এটা ক'বলৈ আহিছোঁ যে মই কোনো আজি ভিডিঅ' অনা নাই আপোনালোকৰ ওচৰলৈ মানে স্পাম কমেণ্টৰ ওপৰত আপোনালোকৰ ওচৰত আজি কথা এটা ক'বলৈ বিচাৰিছোঁ কাৰণ মোৰ বিশেষ ফ্ৰেণ্ডখিনিক যে আমি ছাবস্ক্ৰাইব খুজি লৈছোঁ বা 1000 ছাবস্ক্ৰাইব হ'ব লাগিব আমি যিহেতু নতুন ইউজাৰ আৰু যিহেতু ইউটিউবত আমি এতিয়া বেছিভাগ ফ্ৰেণ্ড নতুন ইউজাৰে পাইছোঁ বা ইজনে সিজনক আমাক আমি ছাপোৰ্ট কৰিছোঁ বা ছাবস্ক্ৰাইব কৰিছোঁ বা কৈছে আমি কৰিছোঁ ঠিক আছে সেইটো ঠিকে আছে কিন্তু এটা কথা আপোনালোকে বিশেষ মন কৰিছেনে আমি কিন্তু প্ৰায় মই মানে বহুত দিন হ'ল চাই আছোঁ মোক কমেণ্টত বহুত স্পাম কমেণ্ট বুলি আহি থাকে ফ্ৰেণ্ডৰ ভিতৰতে কিন্তু তেখেতসকলৰ বাবে কৈছোঁ কাৰণ বহুতৰে নাহে সেইটো কোৱা নাই যে চবকে যে কৈছোঁ সেইটো নহয় 90%ৰ ভালেই আহে বা অলপমান আছে যে স্পাম কমেণ্ট আহি থাকে কিয় আহে কাৰণ আমি ভিডিঅ' আমি চোৱাই নাই ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিছোঁ কিন্তু ৱাটচ টাইমটোতো আমি কাকো দিব পৰা নাই কিয় দিয়া নাই আমি কাৰণ ফ্ৰেণ্ড যিহেতু ছাবস্ক্ৰাইব কৰিছোঁ আমি আগুৱাই যাবলৈ ইজনে সিজনে আৰু যিহেতু এতিয়া 4000 মানে 4000 ৱাটচ টাইম বেছি প্ৰয়োজন হৈছে যদি আমি নিজৰ মানে বিশেষ ফ্ৰেণ্ডখিনিয়ে যদি আমি ইজনে সিজনৰ ভিডিঅ' যদি নাচাওঁ তে ছাবস্ক্ৰাইব লৈ বা খুজি কিবা লাভ আছেনে মই ভাবোঁ একো লাভ নাই 10জন ফ্ৰেণ্ডে হওক 10জন ফ্ৰেণ্ডে হওক কমচে কম কমপ্লিট ভিডিঅ'টোতো চাওক যদি নোচোৱাকৈ কমেণ্ট কৰক বা বেছি লিখিব নালাগে যে কমেণ্ট যে সম্পূৰ্ণ ভিডিঅ'টো চালে যে ডাঙৰ কমেণ্ট লিখিব লাগিব সেইটো কথা মিছা মানে বহুত এনেকুৱা কমেণ্ট যে ইমান ডাঙৰ শাৰী লিখিছে কিন্তু সেই কমেণ্টটো স্পাম কিহৰ বাবে হৈ আছে জানেনে কপি কৰি চবকে পেষ্ট কৰি দি আছে এইবিলাক মই আপোনালোকৰ ওচৰত এটাই অনুৰোধ কৰিম এইবোৰ আমি যিহেতু বন্ধুসকলৰ মাজত আমি এইখিনি কৰাটো কমাই দিওঁ কাৰণ যিহেতু আমি সকলো একেলগে আগবাঢ়িব লাগিব কাৰণ 4000 ৱাটচ টাইমটো কমপ্লিট কৰিব লাগিব আমি যেনেকৈ ছাবস্ক্ৰাইব কৰি ইজনক সিজনক ছাপোৰ্ট কৰিছোঁ কমচে কম ভিডিঅ'টো চাই আমি ইজনক সিজনক বেছিকৈ ছাপোৰ্ট কৰিলে আমাৰ বেছি লাভ হ'ব কাৰণ যেতিয়া স্পাম কমেণ্ট বুলি আহি যায় তেতিয়া কি হয় জানেনে মোৰ একাউণ্টৰ কাৰণে বেয়া সেইটো ঠিক আছে সেইটো মই গম পাইছোঁ কিন্তু তেখেতসকলক কি পৰিব মানে এতিয়া তেখেতৰ মই নামটো দেখি গৈছোঁ যে স্পাম তেখেতে মোৰ ভিডিঅ' চোৱাই নাই নেক্সট মই তেখেতৰ ভিডিঅ' কিয় চাম মেইন সেইটো কথা মোৰ যদি কমেণ্ট স্পাম হৈছে বা বাই চান্স কিন্তু বেলেগ কাৰণতো স্পাম হ'ব পাৰে সেইটো নকওঁ যে ভিডিঅ'টো নোচোৱাকৈ স্পাম হৈছে বা ছাবস্ক্ৰাইব খুজিলেও কয় মানে যে স্পাম হয় কিন্তু মই বিশেষ এইটো কথা মই এগ্ৰী নকৰোঁ কাৰণ যদি ফ্ৰেণ্ডখিনি যদি মানে ৱাটচ টাইমটো নিদিওঁ আমিতোতো ডিম্পু বৰুৱা নিচিনা নহয় ন যে লাখ মানে চাব আমাৰ ভিউ আহে খুব বেছি 150 খুব বেছি আহে 150 এই 150 মানুহজনেতো নাচায় ৱাটচ টাইম 0 হৈ থাকে কিয় কমেণ্ট আহে 60 70টা 100টা কমেণ্ট আহে কিন্তু ৱাটচ টাইমটো দেখোন 0 চব কমেণ্ট আধা স্পাম কিহৰ বাবে হৈ আছে ফ্ৰেণ্ডছ আহি গৈছে 1000 ছাবস্ক্ৰাইব হৈ গৈছে কিন্তু চেনেল একো গ্ৰ' হোৱা নাই ঠিক আছে মই ভাবোঁ এতিয়া বিশেষ ভাবিছোঁ ছাবস্ক্ৰাইব বেক কৰি একো লাভ নাই খুজি কিবা লাভ আছে একো লাভ নাই যদি আমি ৱাটচ টাইমেই নিদিওঁ আমাৰ নিজৰ ফ্ৰেণ্ডকে বাছ 1000 ছাবস্ক্ৰাইব হৈ গ'ল ৱাটচ টাইম নাই লাভ কিবা আছে একো লাভ নাই মই এটাই আপোনালোকৰ ওচৰত অনুৰোধ কৰিম কমচে কম 10জন ফ্ৰেণ্ডে হওক এনেকুৱা যে সম্পূৰ্ণ ভিডিঅ' চাই কমেণ্ট কৰে বা মই হ'লেও চেষ্টা কৰিম যে প্ৰতিজন মানে যি চবকেতো নোৱাৰোঁ সেইটো হয় চবকে নোৱাৰি 200জন আমি ভিডিঅ' কমেণ্ট কৰিব নোৱাৰোঁ কমপ্লিট চাই গৈ কমচে কম 3 মিনিটটো চাব পাৰিম আমি 3 মিনিট চাই কমচে কম কমেণ্ট কৰিব পাৰিম ঠিক আছে মই আপোনালোকৰ ওচৰত সেইবাবে আজি মনটো বেছি বেয়া লাগিছে কাৰণ প্ৰায় কমেণ্ট যেতিয়া স্পাম আহি যায় খুব দুখ লাগে বিশেষ দুখ লাগে তাকে কাৰণ নিজৰ ফ্ৰেণ্ড হয় প্ৰতিটো ভিডিঅ' আপলোড কৰোঁতে তেখেতৰ মই ভিডিঅ' চাইছোঁ মোৰ ভিডিঅ' তেখেতে চাইছে তেতিয়া যেতিয়া গম পাম তেখেতে মোৰ ভিডিঅ' নোচোৱাকৈ কমেণ্ট কৰিছে সেইবাবে মই আপোনালোকৰ ওচৰত যোনখিনি ফ্ৰেণ্ড আৰু বহুতে চায় আৰু ময়ো চাওঁ আৰু তেনেকৈ কমেণ্ট কৰিম তাতকৈ বেছি কমেণ্ট নালাগে আমাক 1000টা কমেণ্ট আমি এতিয়ালৈকে পাব যোগ্য হোৱা নাই কমচে কম 10টা কমেণ্টে সেই 10জন মানুহে কমচে কম ৱাটচ টাইমটো সম্পূৰ্ণকৈ দিয়ক হয়নে ময়ো তেনেকৈ চেষ্টা কৰিম সম্পূৰ্ণ ভিডিঅ' চাই বহুতৰে কমেণ্ট কৰিবলৈ কিন্তু আমি ভাবোঁ সকলোৱে একগোট হৈ কমচে কম কমেণ্ট স্পাম নোহোৱাকৈ কমচে কম ৱাটচ টাইমটো কমচে কম 3 মিনিট দিওঁ ছাবস্ক্ৰাইব এনেইতো খুজি লাভ নাই 1000 2000 কৰি কিবা লাভ আছে একো লাভ নাই ৱাটচ টাইম বোলে 4000 কমপ্লিট হোৱা নাই একো লাভ নাই সেইবাবে আজি মানে মই আপোনালোকৰ ওচৰত মানে মনৰ কথাটো কৈছোঁ মানে এনেকুৱা মানে দুখ লাগিছে কমেণ্টবোৰ স্পাম লগাবলৈ মই স্ক্ৰীনত আপোনালোকৰ এই স্ক্ৰীনত মই আপোনালোকক দি দিছোঁ আপোনালোকে চাব যে স্পাম
খুব দুখ লাগে যেতিয়া ফ্ৰেণ্ডবোৰৰ কমেণ্টবিলাক এনেকৈ স্পাম আহে। সেইবাবে ভাবিছোঁ যে ময়ো সেইকাৰণে আপোনালোকৰ ওচৰত কথাখিনি মানে ক'বলৈ বাধ্য পৰি গৈছোঁ এনেকৈ। খুব বেয়া লাগিছে, সেইবাবে ময়ো আপোনালোকৰ ওচৰত এনেকৈ কৈছোঁ। কিবা যদি মই ভুল কৈছোঁ আপোনালোকে বেয়া নাপাব। আৰু ৱাটছ টাইমটো মানে আমি অলপ দিবলৈ চেষ্টা কৰোঁ, বিশেষ ফ্ৰেণ্ডখিনিক, বন্ধুখিনিক যদি আমি ৱাটছ টাইম দিওঁ আমি নিশ্চয় সোনকালে আগুৱাই যাম। ছাবস্ক্ৰাইব এগাল হৈ লাভ নাই, যি দেখিলোঁ ছাবস্ক্ৰাইব 2 দিনত কমপ্লিট হৈ যাব। 1000 ছাবস্ক্ৰাইব মই কৈছোঁ 2 দিনত কমপ্লিট হয়, কিন্তু ৱাটছ টাইম কমপ্লিট নহয়, হয়নে? আমাৰ নিচিনা মোৰ নিচিনা মানে বহুত আছে ইউটিউবাৰ, তেখেতসকলৰ নহয়। কমচে কম তেখেতসকলে আমি একগোট হৈ কমচে কম ইজনে সিজনৰ ৱাটছ টাইমটো কমপ্লিট কৰোঁ। আৰু এই ভিডিঅ'টো যদি কোনো যে নাইচ ভিডিঅ' কোনো কমেণ্ট কৰি নাযাব প্লিজ। ভাল লাগিল, কিন্তু কথাটো কি কৈছোঁ আপোনালোকে বুজি পেলাইহে মোক কমেণ্ট কৰিব। কিবা যদি ভুল কৈছোঁ তাতো মোক ক্ষমা কৰিব, আৰু বহুত ভুল কৈছোঁ চাগে। কিন্তু বন্ধুসকলক মই আপোনালোকক অনুৰোধ কৰিছোঁ যে ভিডিঅ'টো নোচোৱা নকৰাকৈ প্লিজ লাইক কমেণ্ট নকৰিব। নালাগে মোক লাইক কমেণ্ট, এনেই অনৰ্থক লাইক কমেণ্ট মোক নালাগে, আপোনালোককো নালাগিব। যেতিয়া আপোনালোকে বুজি পাব যে 1000 2000 ছাবস্ক্ৰাইব হৈ গ'ল, ৱাটছ টাইম ৰাউণ্ডত চকুৱে মনিব নোৱাৰা, সেইটো হৈ লাভ নাই। সেইবাবে সকলোৱে আমি ৱাটছ টাইমটো আমি দিবলৈ চেষ্টা কৰোঁ। আৰু মই এইখিনি কথাত বহুত ভুল হৈছে, প্লিজ আপোনালোকে বেয়া নাপাব কিবা যদি ভুল কৈছোঁ। আৰু মই এটা আপোনালোকক ক'ম যে ফেক লাইক কমেণ্ট মোক নালাগে, মোক লাইক কমেণ্ট নালাগে প্লিজ। আৰু এনেকৈ আমি বন্ধুখিনিয়ে কমচে কম 10জনেই হওক বা 20জনে কমচে কম ভিডিঅ' চাই কমেণ্ট কৰোঁ। ভিডিঅ'টো ঠিক আছে, ভিডিঅ'টো বেছি দীঘল, 10 মিনিট হৈছে, নোৱাৰিব পাৰোঁ, ঘৰত কাম আছে নোৱাৰিব পাৰোঁ, কমচে কম 4 মিনিট চাই কমেণ্ট কৰিব লাগিব। এনেই কৰি লাভ নাই। মই ভাবিছোঁ সেইটোৱে যে যদি আমি ফ্ৰেণ্ডৰ ছাবস্ক্ৰাইব যদি মই এতিয়া সঁচা কথা ক'ম, যাৰ কমেণ্ট বেছি স্পাম আহে মই তেখেতক মোৰ বন্ধু লিষ্টৰ পৰা মই আঁতৰাই দিম। মই ডাইৰেক্ট আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ কথাটো, কাৰণ এনেই নাম্বাৰত 1000 নাম্বাৰত থাকি একো লাভ নাই। কাৰণ কি হয়, স্পাম বেছিহে আহে। 1000 আছে কিন্তু তাৰে স্পাম 200, কিবা আছে তেনেকুৱা ফ্ৰেণ্ড হৈ নাই, মোৰ একাউণ্টৰ কাৰণে বেয়া। সেইবাবে আজিৰ পৰা চিন্তা কৰিছোঁ যে মই কোনো তেনেকুৱা যদি স্পাম কমেণ্ট আহে মই তেখেতক মই আঁতৰাই দিম। আৰু ময়ো তেনেকুৱা নকৰোঁ, আৰু আপোনালোকেও যেন প্লিজ তেনেকুৱা নকৰিব, বিশেষ মোৰ বন্ধুসকলৰ মাজত। আৰু ভিডিঅ'টো আজি বহুত মানে দুখত বনাইছোঁ, সেইবাবে বহুত ভুল কথা কৈছোঁ। যদি কিবা ভুল কৈছোঁ প্লিজ ক্ষমা কৰি দিব। আৰু এতিয়াৰ কাৰণে বাই।